বিভিন্ন প্রজাতির কাছ দেখে যে এই জায়গা জঙ্গলের মাজত ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। আজি আমি গৈ চহৰ ভাগৰ গৰখীয়া মন্দিৰলৈ বলক ভিডিঅ'টো আৰম্ভ হ'ব। গাইজ ফাইনেলি ট্ৰেইন আহি গ'ল। এয়া 1 ঘণ্টা ৱেইট কৰিলোঁ, তাৰপিছতে ট্ৰেইন আহি গ'ল। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় বাগৰা উলাহত মই আপোন পাহৰা। আৰু ইয়াৰ পৰা 1 কিলোমিটাৰমান গ'লে আমি পাই যাম মহাপ্ৰভু শ্ৰী গৰখীয়া মন্দিৰ। তো বলক গৈ থাকোঁ। আৰু এইটোৱে মেইন মন্দিৰ, আৰু ইয়াত প্ৰসংগ চলি আছে। বৃন্দাবনৰ দৃশ্যটো উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। আৰু এয়া নাৰায়ণৰ লগত পঞ্চমী সাপ। কি বেশি কালারিং হইছে হয়তো নাই তো এটা মানে ময়ূর একটু ময়ূরে আর এইটো শিৱ মন্দিৰ। থানৰ চৌহদৰ ভিতৰত পুখুৰীত পলিথিন বেপাৰ নেপাল ইয়াতে পলিথিন বা পেপাৰ নেপাল। ইয়াত মাছ আছে, বৰ্তমান মাছ দেখা নাই। ধুনীয়া পুখুৰীৰ দৃশ্য। কংস বধ, কৃষ্ণ বলৰাম মথুৰা গমন, এয়া ৰাসলীলা। আৰু ইয়া বস্ত্ৰহৰণ, এই শ্ৰীকৃষ্ণ বস্ত্ৰহৰণ কৰিছে। আৰু ইয়া বৃন্দাবন। এই বৃন্দাবনৰ দৃশ্য উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। এয়া বকাসুৰ বধ, পুতনা বধ। আৰু এই নন্দ যশোদা গৰ্গ ঋষিৰ দ্বাৰা কৃষ্ণৰ যাত্ৰা কৰ্ম কৰাইছোঁ। বিভিন্ন প্ৰজাতিৰ কাছো পোৱা যায়। কাছোৰ এই বৰ্ডত ফটো আছে, আপোনালোকক এই বৰ্ডখন দেখুৱাম। ইয়াত কি ধৰণৰ কি কাছো পায়, আমিতো বহুত কাছো দেখা নাই বাৰু। তো কাছো পায় বামুণীদুৰা, ফুটুকী শলিকা, হালধীয়া কাছ, গংগা কাছ, এনেকুৱাকৈ ওলাই যায়। মানে তলৰ পৰা ওলাই যায়, অনুসৰণ কৰি গৈ আছে। গৈ যাই দেখে যে এই জায়গা জঙ্গলের মাজত এই খুঁটিটা
মানে গাখীৰ দি থাকে হয় পানেদি দি ভাজে গৰখীয়াবিলাকে গৰু একদিন ভাল প্ৰসাদ যোগাৰ কৰিলে ঘৰত যোগাৰ কৰি তাত সেই জেগাটো চাফা চিকুণ কৰি হেৰি প্ৰসাদ দিলে হয় সেই তেতিয়াৰ পৰা মানে হেৰি হ'ল আৰু মন্দিৰটো মন্দিৰটো হ'ল আৰু তো গৰখীয়া মন্দিৰ জানিব পাৰিলে ককাৰ দ্বাৰা তো শুনি ভাল লাগিল ইয়াৰ বিষয়ে তো ইমান ভাল লাগিল লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যে বহুতে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো আৰু মোৰ এনেকুৱা ভিডিঅ' বনোৱা সিমান অভ্যাস নাই তথাপিতো এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ তো আৰু ইয়াৰ প্ৰাকৃতিক দৃশ্যবোৰ আপোনালোকে চালে আৰু যদি